মনিবৰ মই তো ৰেপিডো হে বুক কৰিছিলো সাইকেল লৈ আইছা দুকিনে আপুনি বাপেকে চাইকেলে লৈ আইছো এ যিহে ৰেপিডো বাইকত যি বিল উঠে বিড়ি খাৱৰে পইচা নোহোৱা হয় এ সেইটো কাৰণে চাইকেলে লৈ আইছো এ কি কোৱা হে মনিবৰ মাথাই নষ্ট কৰি দিবি দেখোনে কি কবি আর ৰেপিডো वाला কেটা সাইকেল লৈ আহা হৈছে এ এনেও দেৰি হৈছে অফিসত যাবা কাৰণে কি কৰা যাব এ অফিসত যাব লেট হৈছে সাইকেলতে যাব লাগব ইয়াৰ উপায় নাই এ বাইদেউ কি বুজি পাব এ আমাৰ ৰেপিডো আলাবিলাকৰ কথা আমি কিমান কষ্ট কৰো এই দিনটোত গৰমত আপুনি কি বুজি পাব এ আৰু ৰেপিডো মাৰি কেনে যিহে পইচা পাওঁ বাইকত তেল ভৰাতে গুচি যায় এ মনিবৰ ভালকে চলাই বাগৰি যামে মই কেনেকে চলাইছে সাইকেলখন চাইকেলত বহিবা নাজানে নেকি এ আপুনি মনিবৰ সাইকেলত তো অভ্যাস নাই কি টেৰেং টেৰেংকে চলাই সাইকেলখন পাছতে যাব ভাল আছিল আগতে যাইবা লইয়ে এবার ভিডিওটো যদি ভালো লাগিছে একটা লাইক করে দিব আর চ্যানেলত যদি আপনি নতুন হয় চ্যানেলটো সাবস্ক্রাইব করে দিব।